সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শদিয়াৰ বিধানঘাটৰ ওচৰত মুলুক চাপৰিত মিছিং ছাত্ৰাকৃত পৰিষদৰ 24 সংখ্যক সাধাৰণ পৰিষদৰ সভাৰ উপস্থিত উপাধ্যক্ষ ডাঙৰীয়া, মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া, কাৰ্যবাহী সদস্যসকল, মাননীয় সাধাৰণ পৰিষদৰ সদস্যসকল, মিছিং জাতীয় সংগঠনসমূহৰ মাননীয় প্ৰতিনিধিসকল, সন্মিলিত গণশক্তি অসম দলৰ আৰু নাৰী শক্তিৰ মাননীয় প্ৰতিনিধিসকল, আমাৰ এই সভাত উপস্থিত মাননীয় প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া, OSD ডাঙৰীয়া আৰু মিছিং ছাত্ৰাকৃত পৰিষদৰ কৰ্মচাৰীসকল, মই আজিৰ 24 সংখ্যক সাধাৰণ পৰিষদৰ সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। মই সভা সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, মাননীয় যিসকল প্ৰতিনিধি আছে সকলোৱে আপোনালোকে যেতিয়া কিবা বিষয় উত্থাপন বা ক'ব বিচাৰে তেতিয়াহ'লে আমাৰ যি প্ৰট'কল আছে প্ৰট'কল মতে আমি অকল চেয়াৰমেন সদনৰ অকল অধ্যক্ষকে আপোনালোকে সম্বোধন কৰি বাকীখিনি কথা ক'ব। বাকী অন্য বিষয়বিলাক ইয়াত হেৰি কৰিব, সময়টো অলপ এডজাষ্ট কৰিবলগীয়া হ'ব। মই সভাখন আগুৱাই নিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ মাননীয় ভাইচ চেয়াৰমেন, চিফ এক্সিকিউটিভ মেম্বাৰ, মাননীয় কাৰ্যবাহী সদস্যসকল, মাননীয় সাধাৰণ পৰিষদৰ সদস্যসকল আৰু আমি আমন্ত্ৰণ জনোৱা বিভিন্ন দল সংগঠনৰ মাননীয় প্ৰতিনিধিসকল উপস্থিত হৈছে। গতিকে এতিয়া আমি কাৰ্যসূচী আগুৱাই নিব বিচাৰিছোঁ। এতিয়া কাৰ্যসূচীত আছে এইম অফ দ্য মিটিং। আমাৰ প্ৰধান সচিব ডাঙৰীয়াক আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। General Council, Lord Chairman ডাঙৰীয়া আৰু মাননীয় সদস্য, আজি মিটিঙৰ মূল উদ্দেশ্য হ'ল আমাৰ যোৱা ফাইনেন্সিয়েল ইয়াৰ 2021-22 যিখিনি আমি আঁচনি প্ৰজেক্ট সেইখিনি আমি তাৰ ৰিভিউ কৰা আৰু আমাৰ কি কি এচিভমেণ্ট হ'ল নাই হোৱা এইখিনি আলোচনা কৰা, লগতে আমাৰ ফাইনেন্সিয়েল ইয়াৰ 2022-23 আৰু 23-24 যিখিনি কাম আমাৰ কৰিবলগীয়া আছে সেইখিনি কেনেধৰণে প্লেনিং আৰু এক্সিকিউশ্যন কৰা হ'ব সেইবোৰ ওপৰত আলোচনা হ'ব। আজি এই সভাৰ